Hello friends, welcome back to my channel. Namaskar, মই মানসী পকৰে আপোনালোক সকলোকে মোৰ YouTube channel মানসী এন্টাৰটেইনমেন্টলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি দেইছে বেকগ্ৰাউণ্ডটো অলপ বেলেগ। আজি মই আছো মাহীহঁতৰ ঘৰত আৰু কিয় আহিছো হেতু কৈ আছো, সেইকাৰণে কোৱা বেকগ্ৰাউণ্ডটো বেলেগ দেইছে আৰু চাৰিওফালে হেউজিয়া আৰু মানে ইয়া মাহীহঁতৰ ঘৰ বনাই আছে। এতিয়া কেলে আহিছো সেই মেইন কথাটো কোৱা আৰু আজি ভিডিঅ'টো কিয় আৰম্ভ কৰিছো। গোলাঘাট জিলা ঠেঙাৰ কাছাৰী সংগঠন আৰু সমূহ কছাৰী গাঁও ৰাইজৰ সহযোগত তৰাচিৰা বিহু উদযাপন কৰা হৈছে আৰু মই তালৈকে আহিছো আৰু তৰাচিৰা বিহুত কি হয় কি নহয় দেখুৱাবলৈ চেষ্টা কৰিম আৰু নীতি নিয়মসমূহ সকলোখিনি আৰু ইয়াত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু ময়ো নাচিম বাৰু। সেয়া সকলোখিনি দেখুৱাম। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। এইটো আজি মই পিন্ধিছোঁ, কেনেকুৱা লাগিছে? আৰু এইফালে এনাই চাকি ভাঙি আছে আৰু আমাৰ নাচনীসকল ওলাই কৰি ৰেডি হৈ গ'ল আৰু এতিয়া নাচিবলৈ যাব। মই কচাই দিছো বালি তোক কাহুৰি পুৰা লগতে আবৰহি হাজে বাতি হায়ুৰে ৰাতি নকৰিবি খেলি মেলি মোৰ ঘৰৰ মানুহেতো তাতে নকৈ বেয়া বুলি ওয়ে বেলি যামে যাম সদিয়ালৈ যাম ওয়ে বেলি সামে যাম নিচি চুবালিছা ওয়ে বেলি যামে যাম ডাঙৰলৈ যাম ওয়ে বেলি খামে খাম কলহতে তুবি খাম লগত আছে হুনুৱাল কছাৰী তাতে মই আহোমৰ পোৱালি কৰিম আমি ধেমালি ঘূৰে ৰাতি তোকে নচোৱা ওয়ে বেলি যামে যাম ডাঙৰলৈ যাম ওয়ে বেলি খামে খাম কলহতে তুবি খাম জানই খাই ভালে পামই হাজ তোমাক দেখিলেই লাগে মোৰ লাজ মই আহোম ল'ৰাত কচাই ছোৱালী কঁকাল ভাঙি ভাঙি নাচ ও জানই জাননে ববতই এয়া আমাৰ নাচনীসকল ওলাইছে। নাচনীসকল সৈতে আজি তৰাচিকা বিহু মানে কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি মানে তোমালোকে নাচিবাই আৰু খবৰ নাই, নিজৰ কথাত ব্যস্ত চব। আগতীয়াকৈ পতাকা উত্তোলন কৰা হৈ গ'ল, যিটো পতাকা উত্তোলন কৰোঁতে মই অহা নাছিলোঁ আৰু এতিয়া আমি ইয়াত সোমাই যাম আৰু এই ঘৰটোতে মিটুক দিয়া হৈছে। চাওঁ গৈচোন ব'লক আমি তাত কি হৈ আছে। কছাৰীসকলৰ পূৰ্বপুৰুষসকলক মৃত্যুক দিওঁতে আশীৰ্বাদ দিওঁতে আমি আশীৰ্বাদ ল'বলৈ বহি দিছোঁ আৰু সকলোৱে মানে ভিতৰে ভিতৰে আশীৰ্বাদ দি আছে আৰু আশীৰ্বাদ দি হৈ গ'ল। এতিয়া আমি উঠিছোঁ আৰু ভিতৰত কি বনাইছে, কোনে কোনে কি কৰিছে চাওঁগৈ ব'লক। এতিয়া ইয়াত ভকতসকলে বহি খাই আছে।
কেতিয়া আহিলা? দাইল, মাংস, হাঁহ মাংস, এৰী পলু, আমলৰি টোপ আৰু কলহ মদ। হয়, আজি এইখিনি বস্তুৱে আচলতে মৃত্যুক দিয়া হৈছিলে আৰু এয়া খাই কৰি উঠিলে। তাৰ পৰা এতিয়া তৰা ছিঙিবলৈ যাব ন? ছিঙিবলৈ যাব। আৰু তৰা চিৰা বিহু কি মানে তাত কি কৰা হয় সেইখিনি ক'ব পাৰিব নি? তৰা চিৰা মানে গৰু বিহুৰ দিনা গৰুক ডিঙিত তৰাৰ ৰছী পিন্ধায়। সেইকাৰণে 15 দিনৰ আগত আৰু তৰা চিৰা বিহু পাতি ৰাইজে তৰা আনেগৈ। তৰা আনি চিৰি ৰছী বাটে বাটি গৰু বিহুৰ দিনা ডিঙিত গৰু পিন্ধাব। সিমানে। ধন্যবাদ। দেখিছে কিমান মানুহ হৈছে। আমি মানে যোৱা পা বহিবলৈ নেপালোঁ, মানে থিয় হৈয়ে থাকিলোঁ। থিয় হৈ ভৰি চৰি বিষাই গ'লগৈ, মানে যথেষ্ট মানুহ হৈছে। এতিয়া সকলোৱে তৰা ছিঙি আনিলে আৰু এতিয়া ইয়াত সেৱা দিছে। তৰা চিৰিবলৈ বোলে মহিলাসকল নাযায়, সেয়া কোনো যোৱাও নাছিলে আৰু মই সেয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ। কিন্তু ইয়াৰ পিছত কি হ'ব সেইখিনি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো বেছি দীঘলৈ যাবৰ কাৰণে মই অলপমান ফাষ্ট কৰি দিছোঁ।
কৰি আহি ইয়াত এনেদৰে বিহু নাচিছে সকলোৱে বহুত ফূৰ্তি কৰিছে বছৰ যায় বছৰ বাগৰে ঠিক সেইদৰে চ'ত মাহ সোমোৱাৰ লগে লগে ঠেঙাল কছাৰীসকলৰ তৰাচিয়া বিহু আৰম্ভ হয় এতিয়া মানে এনেকৈ তৰা পাতিছে হ'বলা মই ইমান ভালকৈ তৰাচিয়া বিহুৰ বিষয়ে গম নাপাওঁ সেয়েহে আপোনালোকক ক'বও পৰা নাই আৰু এতিয়া বিহু গান গাই গাই এওঁলোকে তৰা পাতিছে সকলোৱে হাতে হাতে তৰা লৈছে এতিয়া পলু আমৈ পৰুৱা হাঁহৰ মাংস আৰু হেৰেকাইদি এওঁলোকক ইয়াত খাবলৈ দিছে হেৰেকা মানে ৰহি এতিয়া মই অকণ হৈছোঁ ৰ'দত থিয় হৈ মানে ভিডিঅ' কৰি আছোঁ বহুত বেছি গৰম উঠিছে আৰু এতিয়া যিখিনি তৰাৰ লগত থকা জড়িত নিয়ম সেইখিনি কৰা হৈ গ'ল আৰু অলপ দেৰিৰ পিছত নৃত্য প্ৰদৰ্শন হ'ব কুলাংবুৰী নৃত্য আৰু অন্যান্য আৰু সেইখিনি দেখুৱাম আৰু এতিয়া স্থানীয় মহিলাসকলে কুলাংবুৰী নৃত্য প্ৰদৰ্শন কৰিব আৰু সকলোৱে অপেক্ষা কৰি আছে কেতিয়া তেওঁলোকে নাচিব